পোনপ্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ মোৰ শুভেচ্ছা থাকিল। আজি মই আপোনালোকলৈ সংগ্ৰহ কৰা কেইজোপামান কেকটাছ লৈ আনিছোঁ দেখুৱাবলৈ। আশা কৰোঁ ভালেই পাব। এইজোপা হাওৰাঠীয়া চেকুলেণ্ট এইজোপা। ইয়াৰ পাতবোৰ পানীৰে ভৰপূৰ হৈ থাকে, সেইকাৰণে এইবিলাক গছত পানী বেছিকৈ দিব নালাগে। এই পাতবিলাকত পানী থাকেই। 10-15 দিনৰ মূৰত এবাৰ পানী দিলেও ইয়াত হৈ যায়, গছবোৰ নমৰে তেতিয়া। এইজোপা মই আনোতে প্ৰায় সৰু আছিল, এতিয়া যথেষ্ট ডাঙৰ হৈ গ'ল। ইয়াক ড্ৰয়িং ৰুম, বাৰাণ্ডা নাইবা বেলকনিত সজাই থ'ব পাৰে, বৰ ধুনীয়া দেখিবলৈ। এইজোপা গ্ৰেপ্টোভেৰিয়া। ই ফুলৰ দৰে, কিন্তু ই ফুল নহয়। ইয়াৰ পাতবোৰ পানীৰে ভৰপূৰ। ইয়াৰ পাত এটা ছিঙি গুজি দিলে এজোপা নতুন গছ পাব পাৰি। ইয়াতো পানী বেছি দিব নালাগে। এজোপা চেকুলেণ্ট গছত পানী কমকৈ দিলেও হয়। ইয়াৰ এইদৰে হাতেৰে চুই চাই যদি শুকাইছে তেতিয়াহে অলপ পানী দিব লাগে। এইজোপা চেকুলেণ্ট কেকটাছ হাওৰাঠীয়াৰ লগৰে। মই ইয়াক এইদৰে সজাই থৈছোঁ। এইজোপাও সুন্দৰকৈ সজাই থ'ব পাৰে আপোনালোকে ঘৰৰ ভিতৰত। ইয়াতো বেছি পানী দিব নালাগে। ইয়াৰ এই ঠাৰিবোৰ যে দেখিছে, এইবিলাকত পানী ভৰপূৰ থাকে। ইয়াতো সেই 10-12 দিনৰ মূৰত এবাৰ পানী দিলেই হৈ যায়। এই দুজোপা এল'ভেৰা। এল'ভেৰাৰ ঔষধি গুণৰ কথাটো সকলোৱে জানেই। এই দুজোপা মই বৰ্তমান এই সৰু পাত্ৰত লগাই থৈছোঁ। অলপ ডাঙৰ হ'লে ডাঙৰ পাত্ৰলৈ লৈ যাম। ইয়াতো এই পাতবিলাকত পানী ভৰপূৰ হৈ থাকে। এই চেকুলেণ্টবিলাক খালি লগাওঁতে ইয়াৰ মাটি প্ৰস্তুত কৰোঁতে সাৱধান হ'ব লাগে, যাতে শিপাবোৰ ভালদৰে শিপাবোৰ গলি নাযায়। সেইকাৰণে মাটি প্ৰস্তুত কৰোঁতে এভাগ মাটি, এভাগ গোবৰ সাৰ নাইবা ভাৰ্মি কম্প'ষ্ট, এভাগ কোকোপিট আৰু তাৰ লগত বজাৰৰ পৰা কিনি অনা ফাংগিচাইড নাইবা নিমৰ গুড়ি দিব পাৰে। নিমৰ গুড়ি দিলে শিপাবোৰত ভেঁকুৰ নধৰে। এইদৰে কেকটাছৰ কাৰণে, চেকুলেণ্টৰ কাৰণে মাটি প্ৰস্তুত কৰিলে চেকুলেণ্টবোৰ ভাল হয়। আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোলৈকে মোৰ নমস্কাৰ। আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।